হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এক বিশেষ ধৰণৰ লাড়ু। আৰু তাৰ বাবে এয়া দেখিছেই নহয়, মই কেৰাহীখন পাতি লৈ তাত পানী অলপ গৰম হ'বলৈ দিলোঁ আৰু তাতে কি কৰিলোঁ, অলপ গুড় কাটি লৈ ইয়াতে এনেকৈ পানীখিনিত গলিবলৈ দিলোঁ। এতিয়া গুড়খিনি যেতিয়াই পাগ উঠিবলৈ ল'ব তেতিয়াই তাত মই কি কৰিম, মই অলপ নাৰিকল পিহি লৈছোঁ, সেই পিহি লোৱা নাৰিকলখিনি ইয়াতে দি দিম। আৰু নাৰিকলখিনি তেতিয়ালৈকে লৰাই থাকিম যেতিয়া নাৰিকলখিনিয়ে এই পানীখিনি মানে গুড়ৰ পানী যিখিনি লৈছিলোঁ সেইখিনি যাতে ভালকৈ শুহি পেলায়। এতিয়া ইয়াতে দেখিছেই নহয়, মই অলপ ইলাইচি আৰু ডালচেনিৰ গুড়া মিক্স কৰি দিম আৰু লগতে অলপ ঘিউ দি দিম। এতিয়া মোৰ প্ৰায় এইখিনি ভজা হৈয়ে গৈছে। এতিয়া মই ইয়াতে ভাজি লোৱা অলপ চুজি মিহলি কৰি দিম। আচলতে মই ইয়াত চুজিখিনি মিহলি কৰি দিছোঁ যাতে আমি যিটো লাড়ু বনাওঁ সেই লাড়ুটো অলপ টান হৈ পৰে। এতিয়া মই হাতত ঘিউ অলপ সানি ল'ম আৰু সানি লৈ এই লাড়ুখিনি বনাবলৈ আৰম্ভ কৰি দিম। লাড়ুটো বনাই হোৱাৰ পিছত এয়া মই চুজি অলপ আৰু এনেকৈ লৈ লৈছোঁ, তাত ওপৰতে লাড়ুটোৰ ওপৰতে সেই চুজি অলপ আকৌ সানি দিম। আৰু এয়া দেখিছে মোৰ লাড়ু বনোৱা প্ৰায় হৈ গ'ল। এনেকৈ আপোনালোকে নাৰিকল, গুড় আৰু চুজিৰ লাড়ু বনাই খাবচোন, খাবলৈ কি যে টেষ্টি হয়। এবাৰ খাই চালেহে আপোনালোকে বুজিব পাৰিব যে এইটো কিমান টেষ্টি। আৰু যিসকলে নিজৰ হেল্থক লৈ অলপ কনচিয়াছ হয়, চেনি বেছিকৈ নাখায়, তেওঁলোকে এনেকৈ গুড়ৰ লগত নাৰিকলৰ লাড়ুটো বনাই খাব পাৰে। তেওঁলোক বা চুগাৰ থকা যিখিনি মানুহ তেওঁলোকে ধৰি লওক চেনি খাব নোৱাৰে, গতিকে তেওঁলোকক যদি এনেদৰে আপোনালোকে নাৰিকল লাড়ু বনাই দিয়ে তেতিয়া তেওঁলোকেও এই নাৰিকল লাড়ুটো আৰামছে খাব পাৰিব। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।